নমস্কাৰ হব জানো চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আমাৰ আজি এতিয়া আমাৰ মুনমুনৰ স্কুলত থবলৈ যাবলৈ ওলাইছে, স্কুললৈ ওলাই আছে। আৰু হব জানো চেনেলৰ আপোনালোকে এই হব জানো চেনেলটোৰ মই সেইদিনা দেখুৱাম বুলি কৈছিলোঁ। আমাৰ যোনজনী মানুহজনী এইজনী আমাৰ হব জানো চেনেলৰ মোৰ মানুহজনী, অৰ্থাৎ আমাৰ মুনমুনৰ মাক ফণী হেৰি কৰি আছে, এইবিলাক চাফা কৰি আছে। আমাৰ এতিয়া ছোৱালীক স্কুললৈ নিবৰ কাৰণে উলিয়াই আছে। আমাৰ ছোৱালীয়ে স্কুলত ওলাই আছে। এতিয়া মই স্কুলত থৈ আহিমগৈ। আপোনালোকক স্কুলত থৈ অহালৈকে দেখুৱাই আছোঁ। আমাৰ ছোৱালীক আমাৰ পূৰ্ণিমাই উলিয়াই আছে। পূৰ্ণিমা হাই বুলি কৈ দিয়া আকৌ এবাৰ চেনেলটো লাজ কৰিছে দেই। আমাৰ আচলতে চেনেলত ওলোৱা নাই যে আজিলৈকে নিজৰ ফটো কেমেৰাত দেখুওৱা নাই, লাজ কৰিছে। হাই বুলি কৈ দিয়া পূৰ্ণিমা, হাই বুলি দিয়া আকৌ। অঁ ভিডিঅ' তেনে কেলা চেলা কৰি থাকিব নাপায় নহয়, হাই বুলি কৈ দিয়া আকৌ। লাজ কৰিছে মানে আগত ভিডিঅ' মোৰ মাটো ভাগি গ'ল দেই একদম। মানে কি মা ঢুকুৱা হেৰিয়ত মানে বহুত কন্দা কটাও কৰা হ'ল, বহুত দুখো লাগিলে। আৰু এতিয়া বৰত ভাগি গৈছে ইতিমধ্যে। বৰত ভাগি কালি পৰহি সকাম হৈ গ'ল, সেইটো কাৰণে চুলি খুৰাই দিয়া হৈছে। চুলি তুলি একেবাৰে খুৰাই দিয়া হ'ল। এতিয়া আমাৰ এই ছোৱালীক উলিয়াই থকা হৈছে, স্কুললৈও নিব লাগে। এতিয়া মা ঢুকুৱাকেইদিন প্ৰায় 10-12 দিন স্কুলো বন্ধ হৈ আছিলে, এতিয়া উলিয়াই আছে। ছোৱালীক মই স্কুলত থৈ আহিম। আৰু বিশেষকৈ আমাৰ ঘৰ দুৱাৰ অৱস্থাও ভাল নহয়, আপোনালোকে দেখিবলৈ পাইছে। এনেকৈ যেনে তেনে চলি আছোঁ আৰু মোটামুটি। মই বৰ্তমান বাহিৰতে থাকোঁ, কিন্তু মা ঢুকুৱাত ঘৰলৈ আহিছিলোঁ। মা ঢুকুৱাত সকামৰ কাৰণে মই ঘৰলৈ আহিলোঁ। মাকো বিশেষকৈ মই নাপালোঁগৈ, হ'লেও সকামৰ কাৰণে আহিলোঁ আৰু বাহিৰলৈ যাম বুলি ভাবিছোঁ। আৰু যিসকলে এই ভিডিঅ'টো চাইছে আৰু সেইসকলৰ যদিহে ঘৰত এনেকৈ পঢ়া ল'ৰা ছোৱালী আছে, এনেকৈ পঢ়া শুনাৰ বিষয়ত যদিহে জানিব বিচাৰে, তেনেহ'লে মোৰ এটা বেলেগ চেনেল আছে। চেনেলটোৰ নাম হৈছে বিপিন তামুলী। আপোনালোকে চাৰ্চ কৰিলে সেই চেনেলটোত যিকোনো মানে প্ৰশ্ন উত্তৰ পাব। আৰু মানে ক্লাছ 7ৰ পৰা এতিয়া বৰ্তমান 10লৈকে প্ৰত্যেকটো পাঠৰ প্ৰশ্ন উত্তৰ দি থকা হৈছে সেই চেনেলটোত গৈ আপোনালোকে ভিজিট কৰি সৰু ল'ৰা ছোৱালীৰ বিষয়েও এটা শব্দত প্ৰকাশ কৰা, বিপৰীত শব্দত লিখা, এনেকুৱা ধৰণৰ কিছুমান ভিডিঅ' দিয়া আছে। আৰু সৰু ল'ৰা ছোৱালীও প্ৰায় ক্লাছ 1ৰ পৰা প্ৰায় 7লৈকে মই দিম বুলি ভাবি আছোঁ। এতিয়ালৈকে দিয়া হোৱা নাই, কিন্তু দিম বুলি ভাবি আছোঁ। এতিয়া বৰ্তমান দিয়া হৈছে ক্লাছ 7ৰ পৰা 10লৈকে দি থকা হৈছে। আৰু কিছুমান জেনেৰেল নলেজ, সাধাৰণ জ্ঞানৰ বিষয়ে প্ৰশ্ন উত্তৰ দিয়া হৈছে। আপোনালোকে যদিহে চাব বিচাৰে সেই চেনেলটোত চাব পাৰিবগৈ, যদিহে আপোনালোকৰ ঘৰত পঢ়া ল'ৰা ছোৱালী আছে। এতিয়া বৰ্তমান আপোনালোকক আমাৰ হব জানো চেনেলৰ ভিডিঅ' কণ্টিনিউ কৰিছোঁ। এতিয়া ছোৱালীক লৈ যাম মই স্কুললৈ। কোনখন স্কুলত পঢ়াইছোঁ সেইটো দেখুৱাম আপোনালোকক। স্কুল আহিছে দেই, স্কুল আহিছে, আগবঢ়াবলৈ আহিছোঁ। নৌ উঠি গৈছে আৰু লগতে দেই, আগবঢ়াব আহিছোঁ। এতিয়া থৈ নাহোঁগৈ স্কুলত, একেবাৰে থৈ নাহোঁ। বাবুটো গৈ দি থৈ যাওঁ, বাবুটোৱে লৈ যাব এতিয়া। ভিডিঅ' ৰেকৰ্ড কৰিম দেই, জানো পইচা লাগে দেই। 10 টকা দিছোঁ, নাই হোৱা ভিডিঅ'ৰ। মণি পাছটো লৈ গুচি গ'ল জপৰ পৰা ভৰাই, দেখিছ দে পইচা দে। ঐ নাপায় তেনেকুৱা কৰিব, মানুহে কি ক'ব দেই। মণি পাছটো লৈ ধৰিছে দেই, পকেটৰ পৰা উলিয়াই মণি পাছটো লৈ ধৰিছে। তাই এনেকুৱা চৈতান। ভিডিঅ' কৰি দিছোঁ, চবকে দেখুৱাম এতিয়া। এই বাপেকৰ পকেটৰ পৰা মণি পাছ উলিয়াই লৈ যায়। এই কি কৰিছে আমি গম পাইছেনে? একদম মৰম কৰা চলাই একদম গাত সাবন মাৰি ধৰিছে, ধৰি পেলাই পাছপিনৰ পকেটৰ পৰা একদম ধুনীয়াকৈ মণি পাছটো উলিয়াই দিওঁ। গান্ধী 20 টকা হৈ যাব দেই। তহঁত তিনিটা একে ক্লাছ হয় নি? একে ক্লাছ হয়। আমাৰ এক লৈ যাবি তহঁত তিনিটা। তাৰপৰা হেৰি নহয়, মুনমুনক স্কুলত থৈ আহিলোঁ। এতিয়া একদম ভাত বনোৱা পাল, চব্জি বনাই আছোঁ। একদম এইখিনি চব্জি একদম উতলি আছে দেই, ভৰাই আছে। লাও চব্জি বনাইছোঁ, একেলগতে চব দি দিছোঁ। লাও, বিলাহী, আলু একদম মিক্স কৰি একদম পূৰা দানা বনাই দিছোঁ। একদম ভোক লাগিছে। আজি ভাত বনোৱা পাল পৰিলে মোৰ। আমাৰ মানে বাহিৰত ওলালে এগৰাকী,
বাহিৰত ওলালে সেইগৰাকী বাহিৰত ওলোৱাৰ কাৰণে মোৰ আজি ভাত বনোৱাৰ পৰা একদম অৱস্থা কাহিল হৈ গৈছে দেই। এইপিনে লাগিছে বেলেগ এটা কামত, মানে কি কথাটো কৈ দিছোঁ আৰু একদম আমাৰ বাথৰুমটো একদম লেতেৰা হৈ গৈছে, মানে ভিতৰত পানী নোযোৱা হৈ গৈছে। আমাৰ এইগৰাকীয়ে মানে সবা বাথৰুমত পানী নোযোৱা হৈছে লাগি আছে, মানে হেৰিটোত পাছ হোৱা নাই পানীখিনি, মানে কি লাগিলে জানো। একদম ভাতটো পটাপট খাই বৈ চাইকেলখন নিব লাগে, মানে কি গাড়ী চাড়ী নাই, গাড়ী এখন ল'ম বুলি ভাবিছোঁ সোমবাৰৰ দিনা। আপোনালোকক গাড়ীখন ল'ব যাওঁতে ভিডিঅ' কৰি দেখুৱাম। গাড়ী মানে কি এখন স্কুটি ল'ম বুলি ভাবিছোঁ। এতিয়া চাইকেল এখন আছে, চাইকেলখনকে বনাবলৈ নিওঁ। মানে বাহিৰৰ পৰা অহা মোক কেইদিনমান হৈছে।